বন্ধুসকল নমস্কাৰ সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছো মই ডক্টৰ কৌস্তভ চহৰীয়া কনসালটেন্ট অৰ্থোপেডিক এণ্ড জইণ্ট ৰিপ্লেচমেণ্ট সাৰ্জন আৰু আপোনালোক সকলোকে ইয়াতে পাই মই নথৈ আনন্দিত হৈছো এই চেনেলটো মই এটি বিশেষ উদ্দেশ্যলৈ আৰম্ভ কৰিছো এয়া হ'ল হাড় গাঁঠি মাংসপেশী আৰু তাৰ আঘাত সম্পৰ্কে সঠিক চিকিৎসা জ্ঞান সহজ সৰল ভাষাত মই ৰাইজৰ মাজলৈ লৈ আহিব বিচাৰিছো আজিৰ দিনত তথ্যটো সকলোতে আছে কিন্তু ভুল তথ্য বা উৰা বাতৰি তাতকৈ বেছি পলম হোৱা ভুল পৰামৰ্শ বা ভুল চিকিৎসাৰ বাবে বহুতো ৰোগী আমাৰ ওচৰত বহুত দেৰিকৈ আহে যাৰ ফলত বহুতো এৰাব পৰা জটিলতা বিকলাংগতা আৰু আজীৱন বিষৰ সমস্যাই দেখাই দিয়ে এই চেনেলটোৰ জৰিয়তে মই আপোনালোকক ৰোগ সোনকালে চিকিৎসা কৰা চিনাক্ত কৰা ভুলৰ পৰা বচা আৰু নিজৰ স্বাস্থ্য সম্পৰ্কে সঠিক সিদ্ধান্ত লোৱাত সহায় কৰিব বিচাৰো ইয়াত আমি আলোচনা কৰিম গাঁঠিৰ বিষ কঁকালৰ বিষ আৰ্থ্ৰাইটিছ হাড় ভঙা বা আঘাতৰ চিকিৎসা খেলুৱৈৰ আঘাত আৰু কেনেকৈ সুস্থ হয় বা অৰ্থোপেডিক সম্পৰ্কে থকা ভুল ধাৰণা সত্য অপাৰেশ্যন কেতিয়া প্ৰয়োজন হয় আৰু কাক লাগে কাক নালাগে বা বিভিন্ন ব্যায়ামৰ ওপৰত আমি ডিসকাস কৰিম আৰু এই সকলোবোৰ কথা স্পষ্ট সঁচা আৰু ব্যৱহাৰিকভাৱে মই বুজাই দিম আৰু এটি গুৰুত্বপূৰ্ণ কথা নিজৰ চিকিৎসা নিজে কৰা বা প্ৰশিক্ষণ নথকা কোনো লোকৰ সহায়ত যোনটো চিকিৎসা লোৱা যায় যোনটো আমি কুৱেক থেৰাপি বুলি কওঁ সকলো ব্যায়াম বা ঘৰুৱা বিধান সকলোৰে বাবে উপযোগী নহয় সঠিক সময়ত সঠিক পৰামৰ্শ আপোনাক স্থায়ী ক্ষতিৰ পৰা বচাব পাৰে এই চেনেলটো কেৱল শিক্ষা বা সজাগতাৰ বাবেহে ব্যক্তিগত চিকিৎসা বা ডাক্তৰী পৰামৰ্শৰ বিকল্প নহয় যদি আপোনালোকে এই তথ্যবোৰ উপকাৰী বুলি ভাবে তেন্তে অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰিব বন্ধুবৰ্গ বা পৰিয়ালৰ সৈতে শ্বেয়াৰ কৰিব আৰু সজাগতা সৃষ্টি কৰাত মোক সহায় কৰিব কাৰণ এটা সঠিক আৰু জানি বুজি লোৱা যে সিদ্ধান্ত এটোৱে আপোনাক আজীৱন যন্ত্ৰণাৰ পৰা মুক্তি দিব পাৰে আমাৰ সৈতে থকাৰ বাবে ধন্যবাদ সক্ৰিয় থাকক সজাগ থাকক আৰু নিজৰ হাড়ৰ যত্ন লওক মই ডক্টৰ কৌস্তভ চহৰীয়া আৰু আপোনালোকক চেনেলটোলৈ পুনৰবাৰ মই স্বাগতম জনালো ধন্যবাদ বন্ধুসকল নমস্কাৰ সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছো মই ডক্টৰ কৌস্তভ চহৰীয়া কনসালটেন্ট অৰ্থোপেডিক এণ্ড জইণ্ট ৰিপ্লেচমেণ্ট সাৰ্জন আৰু আপোনালোক সকলোকে ইয়াতে পাই মই নথৈ আনন্দিত হৈছো এই চেনেলটো মই এটি বিশেষ উদ্দেশ্যলৈ আৰম্ভ কৰিছো এয়া হ'ল হাড় গাঁঠি